মই গা পা ধোৱাই নাই, কাম কৰি আছিলোঁ। তাৰপাছতে আমাৰ বোৱাৰী কলেজলৈ যায়। চাওঁ ক'ত আছ? সেইজনী শহুৱেকে হৰ্ণ মাৰি আছে, একদম পূৰা দেৰি হৈছে। বাই বাই। এইফালে মায়ে কাৱৈ মাছ বাচি আছে। ৰাতিপুৱাই পূৰা একদম তামোল এমকুৱা ভৰাই লৈছে মুখত, ভৰাই লৈ মাছ বাচি আছে। মায়ে আকৌ এই কেঁচিখনেৰে এই কাৱৈ মাছ বাচে, পাখিবিলাক কাটে। হাই, আজি আকৌ আজিৰ ব্লগটো বনাবলৈ লৈছোঁ। আজি ভণ্টিৰ মেহেন্দি আছে, তালৈ যাম। আৰু মোৰ বেংকত এটা কাম আছে, বেংকৰ একাউণ্টখন বন্ধ হৈ আছে, তাৰ কাৰণে যাম। তাৰ পৰা আহি ভণ্টিৰ মেহেন্দি আছে, তালৈ যাম। গোটেইকেইটা ৰেডি হৈ আছোঁ ওলাই। মা আৰু দেউতা গৈছে, তাৰপিছত বোৱাৰী, মই আৰু দেহা ওলাই ৰৈ আছোঁ গোটেইকেইটা। মামাক আহি, ভাইটি আহি নিবহি মানে। ভাইটিৰ লগতে গোটেইকেইটা যাম, বেংকৰ কামটো কৰিম। তাৰপাছতে গৈ পেলাই ভণ্টিহঁতৰ ঘৰলৈ যাম। সকলোখিনি দেখাই থাকিম আপোনালোকক, চাই থাকিব ভিডিঅ'টো। আজি মাক পুতেককেইটা ৰেড পিন্ধিছোঁ। তাৰপিছতে এইফালে আমাৰ বোৱাৰীয়ে ব্লেক পিন্ধিছে, প্ৰিয় ৰংটো পিন্ধিছে তাই। ওলাই মেলি আহিছোঁ, ইমান বতাহ মাৰিছে, একদম ভাইটি আহি আছে, পোৱাহি নাই। ভাইটি আহিলে নিবলৈ, এতিয়া বেংকলৈ আহি আছোঁ। বেংক পালোহি, তাতে বহি আছোঁ। পাছবুকখন আকৌ নতুনকৈ খুলিম, যিহেতু আগৰ যিখন একাউণ্ট আছিল ক্ল'জ কৰি দিলোঁ। ইয়াতে একাউণ্ট খুলিবলৈকে আহিলোঁ। তাৰপিছত খুলি মেলি আকৌ ঘৰলৈ আহিলোঁ, মানে মামাৰ ঘৰত সোমাম, যিহেতু আজি ভণ্টিৰ মেহেন্দি আছে, তাতে সোমাম। এতিয়া এইখন দৰিয়া দলং পাইছোঁহি, কমলাবাৰী ব্ৰাঞ্চত খুলিলোঁ একাউণ্টটো। তাৰপিছতে আহি পাই গ'লোহি এতিয়া মামা ঘৰ। পেণ্ডেল দি আছে। তাৰপিছতে কাইলৈ আছে জোৰোণ। এতিয়া মেহেন্দিৰ কাৰণে আহি আছোঁ। মুনুক মাতি দে, নাই পঠিয়াই দিম। বিয়া বিয়া লাগিছে। কল্পজ্যোতি হাজৰিকা মাজুলীৰ পৰা মই এটি ব্লগ বনাইছোঁ। আজি আমাৰ ভণ্টি বিয়াৰ বাবে মই এতিয়া মেহেন্দি এটা দৃশ্য দেখুৱাই আছোঁ। এয়া সকলোৱে চাওক, এই আমাৰ কলি বাইদেউ মোৰকে ভিনখন, এয়া আমাৰ ইউটিউবত ভিডিঅ' বনাই দিছোঁ, মানে খানাহে বনাই থাকে, কিন্তু আজিলৈকে আমাৰ পেটত আহি সোমাই নাপালে। সঁচাকে বনা আকৌ মই বুজাই দিছো। এই এৱাব পৰা হ'ল, শুকালে, তোমাৰ কালাৰ ধৰি গ'ল, ধুই দিয়ে বেচিনটো ই হৈছে।